হে গাইজ মোৰ অন্য এটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলালোঁ মই দিন দুপৰতে বিহু মাৰিবলৈ। তাত দেখিছেনে আহিয়ে আমি পালোহি। আজি গৈছোঁ মানে ফুল চাপি সজিয়ালৈ গৈছোঁ আৰু চাপি সজিয়া মানে 4খন গাঁও মিলি কিনে পাতিছিলে আৰু ইয়াত আহি কিনে আমি পালোহি। ৰখি আছোঁ মানে জেং বিহু ষ্টাৰ্ট হোৱা নাই, হ'লে আমি চাম। আৰু ইয়াত দেখিছেনে এতিয়া আমি নাচি আছোঁ আৰু ইয়াত মানে মুকলিকৈ পাতিছিলে। 5টা দল আহিছিলে, গোটেই চবকে এনেকৈ মুকলিভাৱে নাচিবলৈ দিছিলে। ইয়াত দেখিছেনে আমাৰ দলটো নাচি মেলি আমাৰ হৈ গ'ল। এতিয়া আমি ৰিজাল্টটো শুনি যাওঁ বুলি ৰখি আছিলোঁ আৰু ইয়াত হুঁচৰি এতিয়া নাচি আছিলোঁ। আৰু সূৰ্যোদয় জেং বিহু দলৰ আটাইকেইগৰাকী সদস্যক আমি মঞ্চলৈ আমন্ত্ৰণ এয়া মঞ্চত সতীশ চন্দ্ৰ গগৈয়ে ট্ৰফি প্ৰদান কৰিছে। আজি বিষ্ণুজ্যোতি এথলেটিক্স ক্লাবৰ সৌজন্যত আয়োজিত হোৱা 24 সংখ্যক ৰঙালী বিহু সন্মিলনৰ শ্ৰেষ্ঠ জেং বিহু দল। যিহেতু আপোনালোকে দেখিলে আমি প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। বাই।